ओम कृष्णाय नमो। आज कलडिলৰ লগত গাহৰি মাংস ভাজিম। কলডিল আৰু গাহৰি ভাজা চাব। তাৰ কাৰণে আমি আদা লৈছো, নহৰু লৈছো, জলকীয়া লৈছো আৰু এটা ডাঙৰ চাই আলু কাটি লৈছো। এই পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছো আৰু পিঁয়াজৰ লগত জলকীয়া দুটামানো কাটি দিছো। আদা নহৰুখিনি ধুনীয়াকৈ গিলাচ এটাত ভৰাই লৈছো আৰু এডাল লাঠি লৈ ইয়াক খুন্দি আছো। যেহেতু মিক্সি নাই, আমি এনেদৰে খুন্দি পিনি খাওঁ। য'ত ত'ত থাকিব লগা হয় কৰ্মসূত্ৰে, গতিকে বস্তুবোৰ পাৰ্মানেণ্টকৈ লৈ ল'ব নোৱাৰোঁ। সেয়েহে এনেদৰে লোৱা হয়। আৰু এইটো কলডিল দেখিছে, এটা ধুনীয়া কলডিল, শকত ভীমকলৰ কলডিল, এটা আঠে কল বা ভীমকল বুলি জনা যায়। এইটো ঘৰৰে হয়। মোৰ লগৰ ল'ৰাটোৱে দেৰগাঁৱৰ পৰা লৈ আহিছে। তাৰ ঘৰ যিহেতু দেৰগাঁও আৰু আমি থাকোঁ যিহেতু গুৱাহাটীত এনেকুৱা ঘৰৰ কলডিল বা আঠিয়া কলৰ কলডিল পাবলৈ খুব টান। পাহাৰীয়া কলডিল পায়, খাই ইমান ভাল নালাগে, অলপ তিতা টাইপ বা সোৱাদটো কম থাকে। কিন্তু আমাৰ এই ঘৰৰ যিবিলাক ভীমকল থাকে সেইবোৰ তিতাও নহয় আৰু খাবলৈ খুব সোৱাদ হয়, ভাল লাগে। আৰু গাহৰিখিনি এনেদৰে আমি এইটো কুকাৰত দি পিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত ধুনীয়াকৈ যিখিনি কাটি লৈছিলোঁ আমি কলডিল সব ৰেডি হৈ গ'ল। ৰেডি হৈ পেলাই এতিয়া মিঠাতেল দিছোঁ। কেৰাহীখন গৰম হোৱা মানে তেল পকিল মানে আৰু পিঁয়াজ আৰু জলকীয়া দুটা দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ হোৱালৈকে তাত অকণমান গোন্ধ ওলাবৰ বাবে আদা নহৰু পেষ্ট তাত দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই যাতে ইয়াৰ পৰা যেতিয়া ৰঙচুৱা পৰিব আৰু ধুনীয়া গোন্ধ ওলাব, তেতিয়ালৈকে এইখিনি সিজিব দিব লাগে। ধুনীয়াকৈ সিজাই লোৱা হ'ল। আৰু সিজোৱাৰ পিছত এই পিঁয়াজ আৰু এইখিনি নহৰুখিনিৰ পৰা তেলটো নিজে এৰি দিয়ে। তেতিয়াই আমি লগে লগে গাহৰিখিনি ইয়াতে বইল যিখিনি গাহৰি আছিল ইয়াত ঢালি দিলোঁ। ঢালি জোখ অনুসৰি হালধি দি দিছোঁ আৰু যিমানখিনি দৰকাৰ সেই অনুপাতে নিমখ আমি ইয়াত ঢালি দিছোঁ। আৰু গোটেইখিনি মিলাই পিনি মিক্স কৰি পিনি এনেদৰে প্ৰায় 10-15 মিনিটমান সিজোৱাৰ পিছত ঢাকন মাৰিলোঁ। মাজতে ঢাকনি লগাই আৰু অলপ গাহৰি মাংসখিনি সিজক বুলি 10 মিনিটমান থাকিব দিলোঁ। আৰু খোলাৰ পাছত তাতে দেখিছোঁ যে মোটামুটি গাহৰিখিনি সিজি হৈছে। আৰু তাৰ লগে লগে যিখিনি গোটেইখিনি সৰহকৈ আছিল আদা নহৰু পেষ্ট গোটেইখিনি ইয়াত মিলাই দিলোঁ। আগতীয়াকৈ মিলাই দিলে গোটেইখিনি ইয়াৰ মানে যিটো জ্বলি যায়, গোন্ধটো নোহোৱা হৈ যায় বা সোৱাদটো কম হয়। কিন্তু অলপ দেৰিকৈ দিলে ইয়াৰ সোৱাদটো গোটেইটো পোৱা যায়, যিখিনি আদা নহৰু পেষ্ট থাকে। আৰু গাহৰি খাই যিহেতু ভাল পাওঁ, সেইকাৰণে কেতিয়াবা আপোনালোকৰ আগত এনেদৰে গাহৰি বনালে মন গ'লে ভিডিঅ' অকণমান কৰি পিনি দেখাবলৈ চেষ্টা কৰোঁ। ইয়াতে যিসকলে চাই ভাল পায় চাব পাৰে, আৰু যিসকলে বোলে অশান্তিদায়ক হয় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰি যাবও পাৰে। যিহেতু ইয়াৰ পৰা একো লাভ হ'ব লগা নাই, খাবহে পৰা যায়। আৰু এনেকৈ ভাজি আলু দিছিলোঁ। ইয়াৰ পিছতে কলডিল যিখিনি কাটা আছিল সেইখিনি ধুনীয়াকৈ ইয়াতে মিক্স কৰি দিছোঁ, মিলাই দিছোঁ। আৰু মিলাই পিনি গোটেইখিনি মিলাই লৰাই গোটেইখিনি মিক্স কৰি দিলোঁ। আৰু এনেদৰে মিক্স কৰি প্ৰায় আধা ঘণ্টা 10 মিনিটমান সিজালোঁ। সিজোৱাৰ পিছত 10 মিনিটৰ আধা ঘণ্টা হ'ল আৰু প্ৰযুক্তি আধা ঘণ্টামান সিজোৱাৰ পিছত দেখিছোঁ কলডিল সিজি গৈছে আৰু গাহৰিটো বইল কৰা হয় যিহেতু সিজিছে। আৰু আকৌ অকণমান ঢাকন দি সিজালোঁ। সিজোৱাৰ পিছত দেখিছে খাবলৈ হৈ গৈছে, নমাম আৰু এনেকৈ ভাজি খাই ভাল লাগে বা অলপমান পানী দি অকণমান থুপথুপীয়া কৰিও এনে কলডিলৰ লগত গাহৰি খাই খুবেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। ধন্যবাদ আজিলৈ, বাই বাই।